নমস্কাৰ আৰু আপোনালোক আটাইকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে আৰু আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু থাম্বনেইল দেখি নিশ্চয়কৈ আপোনালোকে গম পাইছে আৰু আজিৰ ভিডিঅ'টো কৰিবলৈ বহুত বেছি ভাল লাগিছে কাৰণ এই ভাল খবৰটোৰ বাবে আমি সকলোৱে বহুত আশাৰে বাট চাই আছিলোঁ আৰু বহুতৰে বাবে বহুত সপোন জড়িত হৈ আছে। গতিকে ফাইনেলি সেই সুখবৰটো আমাৰ বাবে আহি গ'ল আৰু অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ছেকেণ্ড ফেজৰ অফিচিয়েল নটিফিকেশ্যন অলৰেডি আউট হৈ গৈছে আৰু এইবাৰ সৰ্বমুঠ 12,600 পোষ্টৰ বাবে বৰ্তমান নটিফিকেশ্যন ৰিলিজ কৰিছে আৰু ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা সোমাই আছে। তাৰ ভিতৰত গ্ৰেড 3ৰ পোষ্ট আছে 7,600 আৰু 5,000 পোষ্ট গ্ৰেড 4ৰ বাবে আছে। মই এই ভিডিঅ'টোতে আপোনালোকৰ লগত পোষ্ট ডিটেইলছ, কোৱালিফিকেশ্যন, কম্পিউটাৰ চাৰ্টিফিকেট লাগিবনে নাই, কাক লাগিব কাক নালাগে, এই গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আশা কৰিম ভিডিঅ'টো চাই ভাল পাব আৰু আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ফুল ছুইঙত গৈ আছে আৰু এতিয়ালৈকে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱা নাই। অনলাইন এপ্লিকেশ্যন 10 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। গতিকে আশা কৰিব পাৰি জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকৰ ফালে হয়তো ADRE 2.0ৰ এক্সাম হ'ব আৰু আপোনালোকৰ হাতত 2 মাহ এটা খুব ভালদৰে আছে বুলি মই ক'ম আৰু যিসকলে প্ৰিপাৰেশ্যন কৰি আছে ডেফিনেটলি বহুত ভাল কথা আৰু যিসকলে প্ৰিপাৰেশ্যন কৰি থকা নাই আপোনালোকেও এতিয়া আৰম্ভ কৰি দিয়ক। কম সময় আছে কিন্তু যদি চেষ্টা কৰে তেন্তে নিশ্চয়কৈ সফল হ'ব পাৰিব। আৰু এতিয়া আহক মই আপোনালোকৰ লগত গোটেই অফিচিয়েল নটিফিকেশ্যনটো ডিছকাছ কৰিবলৈ বিচাৰিছোঁ পাৰ্ট বাই পাৰ্ট, গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি মই আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ বিচাৰিছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইখন হৈছে এই বছৰ প্ৰকাশ পোৱা অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেডৰ অফিচিয়েল নটিফিকেশ্যন আৰু এই বছৰ 3rd গ্ৰেডৰ আণ্ডাৰত 7,600টা পোষ্ট আছে, ভেকেণ্ট পোষ্ট আছে আৰু এই 7,600 নম্বৰটো টেণ্টেটিভ হয়, এইটো পিছলৈ বাঢ়িবও পাৰে কিন্তু বৰ্তমান 7,600 ভেকেণ্ট পোষ্ট আছে বুলি তেওঁলোকে মেনশ্যন কৰিছে। আৰু এই 7,600 পোষ্টক তেওঁলোকে কি কোৱালিফিকেশ্যনত ভাগ কৰিছে সেইখিনি এইবাৰ চাই লোৱা হওক। বৰ্তমানলৈকে তেওঁলোকে কোনো ডিপাৰ্টমেণ্ট মেনশ্যন কৰা নাই, কোন ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আছে এনেকুৱা ধৰণৰ একো কথা তেওঁলোকে মেনশ্যন কৰা নাই আৰু হয়তো যোৱাবাৰৰ দৰে ডিপাৰ্টমেণ্টৰ কথাখিনি একেবাৰে শেষতহে গম পোৱা যাব ফাইনেল ৰিজাল্ট ৰিলিজ হোৱাৰ পাছত। আৰু গ্ৰেড 3ৰ আণ্ডাৰত তেওঁলোকে 3টা কেটেগৰীত পোষ্ট ভগাইছে আৰু এইখিনি কোৱালিফিকেশ্যনৰ ভিত্তিত তেওঁলোকে ভাগ কৰিছে আৰু কেটেগৰী 1ত তেওঁলোকে বেচেলৰ ডিগ্ৰী লেভেলৰ কাৰণে বিভিন্ন ধৰণৰ পোষ্ট ৰাখিছে আৰু বেচেলৰ ডিগ্ৰী লেভেলৰ টোটেল পোষ্ট আছে 4,055টা আৰু এই 4,055টা পোষ্টকো তেওঁলোকে বিভিন্ন ভাগত ভগাইছে কোৱালিফিকেশ্যন অনুযায়ী। গতিকে মই সেইখিনি এবাৰ আপোনালোকক কৈ দিছোঁ আৰু এই কথাখিনি আপোনালোকৰ বহুতে মোক মেছেজ কৰি সুধি আছিলে যে আমাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই, আমি এক্সাম দিব পাৰিম নে নোৱাৰিম বা কি ডকুমেণ্টছ লাগিব এই কথাখিনি। গতিকে মই সেইখিনি ইয়াতে তেওঁলোকে খুব ধুনীয়াকৈ লিখি দিছে, সেইখিনি মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। আৰু বেচেলৰ ডিগ্ৰী লেভেলৰ আণ্ডাৰত প্ৰথমটো যিটো ভেকেঞ্চি ওলাব তাতে অনলি বেচেলৰ ডিগ্ৰী হোল্ডাৰেও এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট নাই তেন্তে হ'লেও আপুনি গ্ৰেড 3ৰ আণ্ডাৰৰ কিছুমান পোষ্টত এপ্লাই কৰিব পাৰিব। গতিকে কম্পিউটাৰ চাৰ্টিফিকেট নথকাসকলেও বৰ বিশেষ চিন্তা কৰিব নালাগে, আপোনালোকেও এইবাৰ গ্ৰেড 3ৰ আণ্ডাৰত পৰীক্ষা দিবলৈ পাৰিব। আৰু ছেকেণ্ড কেটেগৰীটো হৈছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট অৰ ডিপ্ল'মা অফ মিনিমাম 6 months ডিউৰেশ্যন ফ্ৰম আ ৰিকগনাইজড ইনষ্টিটিউট। গতিকে আপোনাৰ যদি কম্পিউটাৰ চাৰ্টিফিকেটো আছে লগতে আপুনি বেচেলৰ ডিগ্ৰী হোল্ডাৰ হয় তেতিয়াহ'লেও আপুনি ধুনীয়াকৈ এই দুটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। অনলি বেচেলৰ ডিগ্ৰী আণ্ডাৰতো আপুনি এপ্লাই কৰিব পাৰিব আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেটৰ আণ্ডাৰত যিখিনি পোষ্ট থাকিব সেইখিনিতো আপুনি এপ্লাই কৰাৰ সুবিধা পাব। আৰু 3 নম্বৰতে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেট লাগিব বেচেলৰ ডিগ্ৰীৰ লগত। লগতে যদি আপোনাৰ ষ্টেন'গ্ৰাফীৰ এক্সট্ৰাকৈ চাৰ্টিফিকেট আছে তেন্তে হ'লেও আপোনালোকৰ বাবেও পোষ্ট ওলাব। চতুৰ্থ কেটেগৰীটো হৈছে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স। আপোনাৰ যদি লাইব্ৰেৰী ছায়েন্সত বেচেলৰ ডিগ্ৰী আছে আৰু লগতে আপোনাৰ কম্পিউটাৰৰ ডিপ্ল'মাৰো চাৰ্টিফিকেট আছে তেন্তে হ'লে আপোনালোকৰ বাবেও পোষ্ট ওলাব। আৰু কম্পিউটাৰ চাৰ্টিফিকেটখন তেওঁলোকে মিনিমাম 6 monthsৰ বুলি কৈছে, গতিকে 3 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট ভেলিড নহ'ব। কিন্তু যদি আপোনালোকৰ এবছৰীয়া আছে বা 6 মাহতকৈ বেছি আছে তেন্তে আপোনালোকে একো চিন্তা কৰিব নালাগে, কিন্তু মিনিমাম 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট এখন আপোনালোকক লাগিব। ছেকেণ্ড কেটেগৰীটো হৈছে HSSLC লেভেল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে। গ্ৰেড 3 আণ্ডাৰত হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণেও পোষ্ট ওলাব আৰু তাত 2 ধৰণৰ পোষ্ট আছে। চিম্পল হায়াৰ ছেকেণ্ডেৰী পাছ, তাতে কোনো ষ্ট্ৰীম
ষ্ট্ৰীমৰ কথা নাই, আৰ্টছ, ছায়েন্স, কমাৰ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু লগতে যিসকলে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত কৰিছে তেওঁলোকৰ বাবেও এক্সট্ৰাকৈ কিছুমান পোষ্ট ওলাব। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ বাবে যিখিনি পোষ্ট আছে তাৰে টোটেল সংখ্যা এতিয়া টেণ্টেটিভ যিটো দিছে সেইটো হৈছে 3127টা। গতিকে ভালেমান পোষ্ট আছে এইটো কেটেগৰীৰ আণ্ডাৰত। আৰু বেচেলৰ ডিগ্ৰী হোল্ডাৰখিনিয়ে হায়াৰ ছেকেণ্ডেৰী পাছৰ পোষ্টখিনিৰ বাবেও এপ্লাই কৰিব পাৰিব আৰু লগতে বেচেলৰ ডিগ্ৰী লেভেলটোৰ কাৰণেও এপ্লাই কৰিব পাৰিব। গতিকে গ্ৰেড 3ৰ আণ্ডাৰৰ গোটেইখিনি পোষ্টতে সকলোৱে এপ্লাই কৰিব পাৰিব যিখিনি বেচেলৰ ডিগ্ৰী কমপ্লিট হৈছে। আৰু তাৰ পিছৰ কেটেগৰীটো হৈছে HSLC লেভেল, অৰ্থাৎ আপুনি যদি মেট্ৰিক পাছ কৰিছে বা HSLC লেভেলৰ যিকোনো এক্সামিনেশ্যন আপোনালোকে পাছ কৰিছে আৰু লগতে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ আছে, গতিকে তেনেধৰণৰ কোৱালিফিকেশ্যন থাকিলে আপুনি কেটেগৰী 3ত এপ্লাই কৰিব পাৰিব। কেটেগৰী 3টো বেচিকেলি হৈছে গ্ৰেড 3ৰ আণ্ডাৰত ড্ৰাইভাৰৰ পোষ্ট। গতিকে এই পোষ্টখিনিও খুব ভাল হয় আৰু টোটেল নাম্বাৰ অফ পোষ্ট হৈছে 418টা। গতিকে ভালেখিনি পোষ্ট আছে যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে, লগতে আপোনালোকে HSLC পাছ কৰিছে, আপোনালোকে গ্ৰেড 3ৰ আণ্ডাৰত এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এইবাৰ এইখন হৈছে গ্ৰেড 4ৰ অফিচিয়েল নটিফিকেশ্যনখন আৰু এই বছৰ গ্ৰেড 4ৰ আণ্ডাৰত 5000টা টেণ্টেটিভ পোষ্ট আছে। এইটো পিছলৈ বাঢ়িব পাৰে বা কমিবও পাৰে, কিন্তু বৰ্তমান তেওঁলোকে 5000 টেণ্টেটিভ পোষ্ট বুলি কৈছে। গতিকে এতিয়া গ্ৰেড 4ৰ আণ্ডাৰত কেনেকুৱা ধৰণৰ পোষ্ট আছে সেইখিনি মই আপোনালোকক এবাৰ কৈ দিবলৈ বিচাৰিছোঁ। গ্ৰেড 4ৰ আণ্ডাৰতো 3টা কেটেগৰীৰ পোষ্ট আছে। তাৰে প্ৰথম কেটেগৰীটো হৈছে HSLC অৰ ক্লাছ 10 পাছ অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ, অৰ্থাৎ আপুনি যদি মেট্ৰিক পাছ কৰিছে বা ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে পৰীক্ষা দিবলৈ পাৰিব। আৰু তেনেধৰণৰ ভেকেঞ্চি আছে ইয়াতে 1060টা। আৰু ছেকেণ্ড কেটেগৰীটো হৈছে HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ এলং উইথ ITI পাছ চাৰ্টিফিকেট, অৰ্থাৎ আপুনি যদি HSLC পাছ কৰিছে বা ক্লাছ 10 পাছ কৰিছে অৰ্থাৎ মেট্ৰিক পাছ কৰিছে, লগতে আপুনি ITI কোৰ্চ এটা কৰিছে আৰু ITI চাৰ্টিফিকেট আপোনাৰ আছে, তেন্তে হ'লে আপোনাৰ কাৰণেও এই 4th গ্ৰেডৰ আণ্ডাৰত পোষ্ট ওলাব আৰু আপুনি এপ্লাই কৰিব পাৰিব। আৰু তেনেকুৱা ধৰণৰ পোষ্ট আছে 1990টা। আৰু ITI ট্ৰেড কিছুমান ইয়াতে মেনশ্যন কৰিছে, সেইকেইটা হৈছে ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰনিক্স, মেকানিক ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভ ইনষ্টিটিউট, অৰ্থাৎ আপুনি য'ৰ পৰা ITI কৰিব সেইখন গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভড ইনষ্টিটিউট হ'ব লাগিব। গতিকে তেনেকুৱা ধৰণৰ যদি ITI পাছ চাৰ্টিফিকেট আপোনালোকৰ হাতত আছে আৰু আপোনাৰ ক্লাছ 10 কমপ্লিট হৈছে, মেট্ৰিক পাছ কৰিছে, তেন্তে হ'লে আপোনালোকৰ বাবেও বহুতখিনি পোষ্ট আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু থাৰ্ড কেটেগৰীটো হৈছে 8 পাছৰ বাবে, ৰিড আপ টু ক্লাছ 8। গতিকে আপুনি যদি ক্লাছ 8 পাছ কৰিছে তেন্তে হ'লে আপোনালোকৰ বাবেও এই 4th গ্ৰেডৰ আণ্ডাৰত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত জব ওলাব। আৰু তেনেকুৱা ধৰণৰ 8 পাছ জব আছে ইয়াতে 1950টা। গতিকে ভালেখিনি পোষ্ট আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেড 4ৰ বাবে এটা কণ্ডিশ্যন এক্সট্ৰাকৈ আছে, যিটো হৈছে মেক্সিমাম কোৱালিফিকেশ্যন। যদি আপুনি গ্ৰেড 4ৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে আপুনি ক্লাছ 12তকৈ বেছি পঢ়া হ'ব নোৱাৰিব। যদি আপুনি ক্লাছ 12তকৈ বেছি পাছ কৰিছে, অৰ্থাৎ আপোনাৰ যদি গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আছে, তেন্তে হ'লে আপুনি কিন্তু গ্ৰেড 4ৰ পোষ্টৰ কাৰণে এলিজিবল নহয়। যদি আপোনালোকৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ, তেন্তে হ'লেহে আপোনালোকে গ্ৰেড 4ৰ পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। এইবাৰ মই আপোনালোকক এজ লিমিট বা এপ্লিকেশ্যন ফিজ, এপ্লিকেশ্যন প্ৰচেছ সম্বন্ধে ক'বলৈ বিচাৰিছোঁ। আৰু এই কথাখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে একেই যিহেতু, সেইবাবে মই একেলগেই গোটেইখিনি কথা কৈ যাম, মই ভাগ ভাগ কৰি আৰু কৈ থকা নাই। এইবাৰ আহিছোঁ বয়সৰ কথাটোলৈ। 18 বছৰৰ ওপৰৰ যিকোনো ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ পাৰিব আৰু লগতে 40 বছৰ বয়সলৈকে এই পৰীক্ষাত আপোনালোকে এপিয়াৰ হ'বলৈ পাৰিব। গতিকে যদিহে আপোনাৰ বয়স 18 বছৰ কমপ্লিট হৈছে বা আপোনাৰ বয়স 40 বছৰতকৈ কম বা 1 জানুৱাৰী 2023ত আপোনাৰ বয়স 40 বছৰ হৈছে, তেতিয়াহ'লে আপুনি এই পৰীক্ষাত এপিয়াৰ হ'বলৈ পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যনো আছে, সেইখিনি হৈছে আপোনাৰ ST বা SC কেটেগৰীৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে, OBC বা MOBC কেণ্ডিডেটছৰ কাৰণে 3 yearsৰ ৰিলেক্সেশ্যন আছে, আৰু 2 yearsৰ ৰিলেক্সেশ্যন আছে এক্স ছাৰ্ভিচমেনৰ কাৰণে, আৰু লগতে PWD কেণ্ডিডেটছ যদি আপুনি হয় তেন্তে আপোনাৰ বাবে ৰিলেক্সেশ্যন আছে 10 years। আৰু এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাবে অনলি ভেলিড ডকুমেণ্টছ হৈছে HSLCৰ মাৰ্কশ্বিট বা এডমিট বা চাৰ্টিফিকেটখন। HSLC বা মেট্ৰিকৰ যিখন আমাৰ মাৰ্কশ্বিট থাকে বা চাৰ্টিফিকেট থাকে, তাতেই যিটো আমাৰ এজ থাকে, এডমিটখনতেই থাকে আমাৰ এজটো, সেই এজটোহে তেওঁলোকে মানি ল'ব। বাকী বেলেগ ডকুমেণ্ট তেওঁলোকে এলাউ নকৰোঁ বুলি ক্লিয়াৰলি লিখি দিছে।
এইবাৰ আহিছোঁ এপ্লিকেশ্যন ফিজ আৰু এপ্লিকেশ্যন প্ৰচিডিউৰৰ কথাটোলৈ আৰু এইবাৰৰ আটাইতকৈ ভাল খবৰটো হৈছে যে এইবাৰ কোনো এপ্লিকেশ্যন ফিজ নাই গতিকে সকলোৱে পৰীক্ষা দিবলৈ পাৰিব আপোনালোকে এনেই হ'লেও এবাৰ এপিয়াৰ কৰি চাওক কিজানি ভাগ্যত আছে বা অকণমান পঢ়িও আপোনালোকে হয়তো সেইখিনি কৰিব পাৰিবলৈ পাৰে গতিকে আপোনালোকে নিজক জুখি চাবৰ কাৰণে হ'লেও এইবাৰৰ পৰীক্ষাটো দি চাব সেইটোৱে মই ক'ম সকলোকে কাৰণ যিহেতু ফিজ নালাগে গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে অনলাইন ফৰ্মখন যেতিয়া ওলাব 10 নৱেম্বৰত আপোনালোকে তাৰ পাছত ফৰ্মখন ফিল আপ কৰি থৈ দিলেই হ'ব শেষত সিলেকশ্যন প্ৰচেছটোৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ আৰু সিলেকশ্যন প্ৰচেছটো যোৱাবাৰৰ নিচিনা একেই হ'ব প্ৰথমতে এটা ৰিটেন এক্সামিনেশ্যন পাতিব আৰু সেইটো MCQ বেছ হ'ব গতিকে সেই ধৰণৰ কথা মই আগতেও কৈছোঁৱেই মই যেতিয়া চিলেবাছখিনি ডিছকাছ কৰিছিলোঁ তেতিয়া মই আপোনালোকক কৈছিলোঁৱেই যে MCQ বেছ হ'ব আৰু অপশ্যন থাকিব গতিকে অপশ্যনৰ মাজৰ পৰা আপোনালোকে শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগিব আৰু এই ক্ষেত্ৰত মোৰ অন্যান্য ভিডিঅ' পৰৱৰ্তী সময়ত আহিব আপোনালোকে সেইখিনি চাব পাৰিব মই লৈ আহিম কিছুমান ভিডিঅ' আপোনালোকৰ সুবিধাৰ বাবে আৰু লগতে আপোনালোকৰ যদি ৰিটেন ফেজটো ক্লিয়াৰ হয় তেতিয়াহ'লে সেকেন্ডলি আপোনালোকে এটা কম্পিউটাৰ টেষ্ট বা ষ্টেনোগ্ৰাফি থকাসকলে ষ্টেনোগ্ৰাফিৰ টেষ্ট এটাত এপিয়াৰ হ'ব লাগিব অনলি বেচেলাৰ্ছ ডিগ্ৰী হোল্ডাৰৰ কাৰণে যিখিনি পোষ্ট আছে বা বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ এইখিনি কেণ্ডিডেটছৰ বাবে এটা কম্পিউটাৰ টেষ্ট হ'ব আৰু বাকী যিখিনি কেণ্ডিডেটছে ষ্টেনোগ্ৰাফিৰ চাৰ্টিফিকেট প্ৰভাইড কৰিব বা ষ্টেনোগ্ৰাফাৰৰ পোষ্টৰ বাবে এপ্লাই কৰিব তেওঁলোকে ষ্টেনোগ্ৰাফিৰ টেষ্ট এটা দিব লাগিব আৰু লগতে ড্ৰাইভাৰৰ বাবে যিসকলে এপ্লাই কৰিব তেওঁলোকে ড্ৰাইভিং টেষ্ট এটাত এপিয়াৰ হ'ব লাগিব আৰু 4th গ্ৰেডৰ পোষ্টখিনিৰ কাৰণে যোৱা বছৰো কোনো স্কিল টেষ্ট হোৱা নাছিলে আৰু এইবাৰো নহয় 4th গ্ৰেডৰ কাৰণে এটা ৰিটেন এক্সামিনেশ্যন হ'ব সেইটো 3rd গ্ৰেডৰ নিচিনাই MCQ বেছ হ'ব আৰু সেইটো তেওঁলোকৰ ক্লাছ 10 লেভেলৰ ভিতৰতে থাকে আৰু তেওঁলোকে ৰিটেন এক্সামটো পাছ কৰাৰ পাছত এটা ফেচ টু ফেচ ইণ্টাৰভিউত বহিব লাগিব আৰু এইটো ইণ্টাৰভিউটো এটা চিম্পল ইণ্টাৰভিউ হয় ইন্ট্ৰডাকশ্যন টাইপৰ হয় আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হয় লগতে গতিকে 4th গ্ৰেডৰ কাৰণে তেনেকুৱা ধৰণৰে এইবাৰ হ'ব আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আকৌ এটি নতুন ভিডিঅ'ৰে আপোনালোকক সোনকালে লগ পাম তেতিয়ালৈকে সকলোৱে ভালে থাকিব